Hey friends! তো চাওক এতিয়া কিমান ধুনীয়া বৰষুণ দি আছে ইয়াতে আৰু এনেকুৱা বৰষুণ দিলে কিমান ভাল লাগে ন আৰু যদি আমি গছবিলাক কাটি পেলাওঁ এনেকুৱা বৰষুণ নাথাকে ন সেইকাৰণে গছবিলাক কাটি নেপেলাব আপোনালোকে এডাল গছ কাটিলে বেছিকৈ লগাব তো ফ্ৰেণ্ডছ আজি যিহেতু ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে সেইকাৰণে আপোনালোকে পাৰিলে গছ লগাব এই বৰষুণত হ'লেও লগাব গছ লগালে আপোনাৰ ভাল হ'ব আমি উশাহ পাম বেছি তো ফ্ৰেণ্ডছ বৰষুণটো অলপমান কমাৰ পিছত মই গছ পুলি লগাম অলপমান আপোনালোককো দেখাম মজাকে একদম মজা লাগিব তেতিয়া কি মজা লাগিব ন আৰু যদি বৰষুণটো নকমে তেতিয়া মই এনেকৈ লগাব লাগিব বছ আপোনালোকক দেখাম মই তো ফ্ৰেণ্ডছ মই যে গৈছিলোঁ আপোনালোকক ফুল লগাম বুলি তো এতিয়া বৰষুণটো পূৰা ৰখি গ'ল আৰু বগা ফুল লগাব অঁ ৰ আমাৰ ada isi jam udah mat तो फ्रेंड्स इधर जाओ अपनी किस पास जिंदू मानो देखिए saya mau kita subscriber होई aduh ya ya saya waktu saya dokor jok আমার বাড়ি বহুত থাকে তো फ्रेंड्स আমার পুরো এনভায়রনমেন্ট আর এটা আমাকে মাটি ফেলে হাইলো তাই ফেলে পুরো বাড়ি আছে আর এই ফেলে খেতে আমার আর সব পুরো বোকা পুরো পুরো না তাই আমার আছে হাই পানি মাঝে মাঝে পুরো তো फ्रेंड्स आओ এ পুরো আমার বাড়ি আগতে বাড়ি আছে এটা আমি পুরো কাটি খেতে চেষ্টা করিছো আগতে করেছিল পুরা খেতে এসেছে ও আমার ফিল্টার নিচে আসছিল ওখানে বহুত কষ্ট আইটা কষ্ট তাও লামি লগাম এনভায়রনমেন্ট তো সাকি ফেলে সব কিছু ফেলে ইমান ডাঙৰ জংগল কি ধুনীয়া फ्रेंड्स এটা আমি ইয়াতে গছৰুম এই জায়গাটা অলপমান কাটি আছে তো এইটো আমাৰ গুদাম হয় আৰু ইয়াতে বহুত फ्रेंड्स আমাৰ ইফালে পুখুৰী আছে যাব লাগে আৰু ইফালে পুখুৰী আছে আমাৰ পুৰা ডাঙৰটা মানুহ গ'ল আপোনাৰ নাম কি কওকচোন মোৰ নাম দিনেশ তালুকদাৰ তো फ्रेंड्स এটা আমি মাটি দিয়েছো এডাল কিহৰ গছ এডাল জামৰ গছ বুঝা জাম পকিলে খাম খাইছিলে মজা পাম যা মত শুরু লাগে ৰুই দিয়া তো फ्रेंड्स তো फ्रेंड्स ইয়া মই যাও মস্ত জংগল আমাৰ তাতে এফালে পুখুৰী আছে না পুখুৰী পাৰত লগাইছে একদম কি গছ ৰুইছা এতিয়া মই পাৰি গ'লো নাম আম কঁঠাল সেইকাৰণে বোলো আম সিফালে লো মানে মোটামুটি কেইডাল গছ আছে তিনিটা পিছত হ'ল তিনিটা যোৱা তুমি মাটি দিয়াগে তুমি মাটি দিয়া ফ্ৰেণ্ডছ চাওক এতিয়া গছ-গছনি থাকিলে কিমান ভাল লাগে আপোনালোকে গছ-গছনিবোৰ কৰ্ণাক আউট কৰি দিব যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই